নমস্কাৰ, মই ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আদা, নহৰু, জিৰা, ধনিয়া, জলকীয়া, ইলাচি দুটামান বটি ল'ম। চয়াবিনবিলাক ভিজাই ৰাখিম। চয়াবিনবিলাক ভালকৈ হাতেৰে চেপি উঠাই ল'ম। হালধি গুড়ি, নিমখ, মিট মছলা, জলকীয়া গুড়ি দি মছলাবিলাক বনাই ল'ম। অলপমান তেল দি চয়াবিনবিলাক ভাজি ল'ম। অলপমান তেল দি পিঁয়াজবিলাক ভাজি মছলাখিনি ভালকৈ ভাজি চয়াবিনবিলাক দি ল'ম। চয়াবিনবিলাক অলপ সময়ৰ কাৰণে ভাজি তাত পানী দি দিম। উতল আহিব দিম, তাৰপাছত চব্জি ৰেডি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। প্লিজ লাইক, ছাবস্ক্ৰাইব কৰি দিব।